নমস্কাৰ, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে। 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। কুৱেশ্যন: মহিলাৰ যৌনিখন পুৰুষে সদায় চেলেকি খালে ৰোগ হোৱাৰ সম্ভাৱনা থাকে নেকি? উত্তৰ: নাথাকে, কোনো ৰোগ হোৱাৰ সম্ভাৱনা নাই। কুৱেশ্যন: কোনবোৰ ছোৱালীক দেখিলেই গম পাব যৌনিখন বহল বুলি? উত্তৰ: যোনবোৰ ছোৱালীৰ টিকা দুটা বেছি ডাঙৰ থাকে। কুৱেশ্যন: বিবাহিত মহিলাৰ মালপানী উলিয়াবলৈ কিমান সময় মিলন কৰিব লাগে? উত্তৰ: 30ৰ পৰা 40 মিনিট সময় মিলন কৰিব লাগে। কুৱেশ্যন: শকত নে ক্ষীণ ছোৱালীয়ে বেছি সময় মিলন কৰিব পাৰে? উত্তৰ: শকত ছোৱালীবোৰে বেছি সময় পাৰে।